চাওক প্ৰজেক্টৰ ওপৰত আমাৰ অবজেকশ্যন নাই। কথাটো হৈছে কি প্ৰজেক্টৰ পৰা আমাৰ অঞ্চলৰ আমাৰ ৰাইজৰ আমাৰ খেতিয়কসকলৰ সাধাৰণ মানুহৰ কি লাভ হৈছে লছ হৈছে সেইটোৱে ডাঙৰ কথা। চৰকাৰীভাৱে কিবা এটা অনুষ্ঠান যদি স্থাপন কৰা হয় সেইটো ৰাইজৰ স্বাৰ্থত কৰা হয়। তো এতিয়া চাম্পাৱতী প্ৰজেক্টটো সফল হৈছে, তাৰ পৰা ইলেক্ট্ৰিক প্ৰডাক্ট কৰিছে, 4 মেগাৱাট পৰা নাই 2 মেগাৱাট কৰিছে, 2 মেগাৱাট পৰা নাই 1.5 মেগাৱাট কৰিছে, এইটোতো আমি ভালে পাইছোঁ। কিন্তু কথাটো হৈছে কি যে এইটো এটা ইৰিগেশ্যন প্ৰজেক্টো হয়। তো ইৰিগেশ্যনৰ পাৰ্পজটো ছাৰ্ভ হ'ব লাগিব। ইয়াত যিটো ইলেক্ট্ৰিক প্ৰডাক্ট কৰিছে, ইয়াত যিখিনি ৰেভিনিউ পাইছে সেইটো BTC চৰকাৰত যেনেকৈ আহিব লাগিছিলে অহা নাই। এইটো এটা ডাঙৰ এটা সমস্যা। আৰু বাকী সমস্যাটো হৈছে কি কোকৰাঝাৰ ফালে ইয়াৰ যিটো কেনেল গৈছে ইয়াৰ পানীটো ঠিকে পাইছে, কিন্তু চিৰাঙৰ ফালে যিটো কেনেল গৈছে সেই চিৰাঙৰ ফালে যোৱা কেনেলত পানীটো বহুত কম গৈ আছে। আৰু সেইকাৰণে খেতিয়কসকলে ভালকৈ খেতি কৰিব পৰা নাই। আৰু আমাৰ চৰকাৰখনে এতিয়া আমি খেতিয়কসকলক কেনেকৈ 2বাৰকৈ 3বাৰকৈ খেতি কৰিব পৰা হয় ইয়াৰ কাৰণে আমি চাই আছোঁ। কাৰণ আমাৰ এতিয়া অৰ্থনীতি বুলি ক'লে আমাৰ খেতিটো প্ৰধান, খেতিটো আমি কৰিব লাগিব। আৰু এতিয়া বৈজ্ঞানিক পদ্ধতিত খেতি কৰাৰ লগে লগে ইয়াত ইৰিগেশ্যন ছিষ্টেমটো ভাল হ'ব লাগিব। তো আজি আমি গোটেই BTC এৰিয়াত ইৰিগেশ্যনৰ যিটো আগৰ প্ৰজেক্ট আছিলে সেই প্ৰজেক্টবিলাক আমি ষ্টাডি কৰি আছোঁ। বহুত প্ৰজেক্ট সফল হোৱা নাই। সফল নোহোৱা প্ৰজেক্টবিলাক সফল কৰি পেলাই আমাৰ খেতিয়কসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমি কিছু কথা চিন্তা কৰিছোঁ। এইবাৰ দেখিছে আপোনালোকে যে বৰষুণ বহুত কম, আমাৰ খেতিয়কসকলে ঠায়ে ঠায়ে কঠীয়া পেলাব পৰা নাই। তো সেইকাৰণে অনাগত দিনতো যিটো গ্ল'বেল ৱাৰ্মিঙৰ এটা ছিটুৱেশ্যন আহিছে, ইয়াত মানে হয়তো বৰষুণৰ টাইমিংবিলাক চেঞ্জ হৈ যাই থাকিব, তেতিয়া আমাৰ খেতিয়কসকলৰ অসুবিধা হ'ব। যদি ইৰিগেশ্যন ছিষ্টেমটো ঠিক থাকে তেনেহ'লে আমাৰ যিটো খেতিয়কসকলে বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি পেলাই ছিজনত নিজৰ খেতিবিলাক উঠাব পাৰিব। তো সেইকাৰণে বিশেষকৈ আমি ইয়াত আহিছোঁ। আজি ইয়াত পৰিভ্ৰমণ কৰি বহুত কথা আমি জানিলোঁ। আৰু অতি শীঘ্ৰে আমি এই যিটো হাইডেল প্ৰজেক্টৰ যিটো কোম্পেনীয়ে এইটো চলাই আছে তেখেতসকলৰ লগত কথা পাতিম। আৰু ডাউন ষ্ট্ৰীমত যিটো ইৰ'শ্যন হৈ আছে বিশেষকৈ এই হাইডেল প্ৰজেক্টৰ কাৰণে সেইটো কথাও আমি তেখেতসকলৰ লগত পাতিম। আৰু চিৰাঙৰ ফালে যোৱা কেনেলত আমি বিচৰা নিচিনা বাৰিষাই হওক বা খৰালিয়ে হওক সমানে পানী যাতে যায় ইয়াৰ কাৰণেও কিছু ব্যৱস্থা কৰিব লাগিব। আৰু সেইখিনি বিশেষ উদ্দেশ্য লৈ পেলাই আমি আহিছোঁ। আমি শুনি পেলাই আচৰিত হৈছোঁ যে যোৱা কেইবাবছৰ ধৰি ইয়াত কিছুমান ৰাজনৈতিক নেতাসকলে ইয়াৰ লাভালাভবিলাক তেখেতসকলে পাই আছে, ভোগ কৰি আছে, কিন্তু সাধাৰণ ৰাইজৰ যিটো লাভালাভ হ'ব লাগিছিলে সেইটো কোনো ধৰণৰ তেখেতসকলে অলপো মানে চকু দিয়া নাই বা নজৰ দিয়া নাই। তো সেইকাৰণে আমাৰ চৰকাৰৰ উদ্দেশ্য হৈছে যি অনুষ্ঠানে নহওক কিয় ইয়াত লোকেলৰ ৰাইজৰ লাভ হ'ব লাগিব, আমাৰ BTC চৰকাৰৰ লাভ হ'ব লাগিব, লোকেল উন্নয়নৰ স্বাৰ্থৰ লগত এইটো জড়িত হ'ব লাগিব। NIৰ হাতত গভৰ্ণমেণ্টে অসম গভৰ্ণমেণ্টে কিছুমান কেছ দিছে আৰু NIৰ হাতত বহুত কেছ তথ্য অলৰেডি আছে বিভিন্ন ডাঙৰ ডাঙৰ ঘটনাবিলাকৰ। তো এইটো লৈ পেলাই NI তদন্ত কৰি আছে। আৰু আমি বিচাৰিছোঁ NI তদন্তটো ক্ষিপ্ৰতাৰে হ'ব লাগে আৰু যিবিলাক দোষী সেই দোষীবিলাক শাস্তি পাব লাগে। কাৰণ যোৱা কেইবাবছৰ ধৰি আমাৰ অঞ্চলত সংগ্ৰামৰ নামত কিছুমান মানুহে সুযোগ লৈ পেলাই নিজৰ মানে ৰাজস্বাৰ্থত বহুত ভুল কাম কৰিছে, বহুত ভাইলেঞ্চ কৰিছে, বহুতখিনি কাম মানে তেখেতসকলে সাধাৰণ মানুহৰ ৰাইজৰ বিপক্ষে মানে তেখেতসকলে কাম কৰিছে। ল' অফ দ্য লেণ্ড যিটো আছে দেশৰ আইনটো তেখেতসকলে চেলেঞ্জ কৰিছে, নিজৰ হাতত তুলি লৈছে। সেইকাৰণে আমাৰ BTC অঞ্চলত বহুত হিংসা হৈ গ'ল, বহুত মৰামৰি হৈ গ'ল। আৰু আমি কৈ আহিছিলোঁ যে বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে। তো এতিয়া কোনোবাই যদি ইলিগেল অস্ত্ৰ লৈ পেলাই যদি ৰাজনীতি কৰিব ওলাইছে, কোনোবা ইলিগেল অস্ত্ৰ লৈ পেলাই যদি সমাজক ভেটি প্ৰদৰ্শন কৰিব বিচাৰিছে, সেইটো আমাৰ গোটেই জনগোষ্ঠীৰ কাৰণে, নাগৰিকৰ কাৰণে সেইটো ডাঙৰ এটা সমস্যা। আৰু সেইকাৰণে ইণ্টাৰনেল যিটো ছিকিউৰিটি বুলি কয়, যিটো হোম ডিপাৰ্টমেণ্টে চায়, সেইকাৰণে আজি CBI NI বিলাক এক্টিভ হৈ আছে। গতিকে আমি বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলত অস্ত্ৰমুক্ত কৰাৰ স্বাৰ্থত NIয়ে যিখিনি মানে কাম হাতত লৈছে সেইটো সফল কৰিব লাগে। ইয়াত যোনে নহওক কিয়, যোনে দোষী নহওক কিয়, ইয়াত কোনো ৰাজনীতি
ৰাজনৈতিক স্বাৰ্থ থাকিব নোৱাৰে কালি যদি ময়ো ভুল কৰিছে মোকো জেলত নিব লাগে কিন্তু কোনো যাহাতে সাৰি নাযায় ইয়াৰ কাৰণে একশ্যন ল'বলৈ এনআইএক আমি আহ্বান কৰিছোঁ মোৰ ইয়াত একো ক'ব লগা নাই হাগ্ৰামা মহিলাৰী বহুত ডাঙৰ মানুহ তেখেতৰ চিন্তাটো মানে আমি ঢুকি নাপাওঁ কেতিয়াবা কংগ্ৰেছত যায় কেতিয়াবা বিজেপিত যায় কেতিয়াবা AUDFত যায় তেখেতে গোটেই পথাৰখন তেখেতৰে হয় চ' তেখেতক হয়তো ঈশ্বৰে এটা দায়িত্ব দিছে যে তুমি যোৱা মানে পৃথিৱীত যাই পেলাই তোমাৰ ইচ্ছামতে কাম কৰা কিন্তু এতিয়া আমাৰতো আৰু তেখেতৰ মতে আমি চিন্তা কৰিব নোৱাৰোঁ আমি ৰাজনীতিত আহিছোঁ এটা উদ্দেশ্য লৈ পেলাই আৰু মই আগতো কৈছোঁ এতিয়াও ক'ম মানে ৰাজনীতিটো মোৰ নিচাও নহয় পেচাও নহয় জীৱনৰ উদ্দেশ্যও নহয় লক্ষ্যও নহয় সেইটো এটা প্ৰজেক্ট মাথোন এটা প্ৰজেক্ট সমাজখন আগুৱাই নিয়াৰ কাৰণে ভাল এটা শাসনযন্ত্ৰ ৰাইজক মানে তুলি দিয়াৰ কাৰণে দুৰ্নীতিমুক্ত এটা চৰকাৰ মানে ৰাইজক দিয়াৰ কাৰণে আৰু সঁচা অৰ্থত উন্নয়ন কৰাৰ কাৰণে যিটো চৰকাৰী দায়িত্ব সেই দায়িত্বখিনি কৰি পেলাই ৰাইজক ভাল এটা পৰিৱেশ গঢ়ি তোলা আমাৰ নিবনুৱাসকলৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা খেতিয়কসকলৰ সমস্যা এইবিলাক সমস্যা সমাধান কৰি আমাৰ অঞ্চলৰ ৰাইজকো ভাৰতবৰ্ষৰ বিশ্বৰ অন্য অঞ্চলৰ নিচিনা আমি আগুৱাই নিব লাগে সেইটো লক্ষ্য লৈহে ৰাজনীতি আহিছোঁ গতিকে আজি হাগ্ৰামা মহিলাৰী বিজেপিত যায় ক'ৰবাত আকাশত যায় সেইটো তেখেতৰ কথা গতিকে তাক লৈ পেলাই মূৰ ঘুমাবলৈ আমাৰ সময় নাই মই ভাবিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইয়াৰ কাৰণে তেনেকুৱা সময় নাই কাৰণ তেখেতে আজি ভাৰতবৰ্ষৰ ভিতৰত অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে থাকিম 17 বছৰৰ উন্নয়নৰ স্বাৰ্থ আছিল নে নাই সেইখিনি সময়ত যে গোটেই দুখীয়া মানুহৰ পইচাবিলাক খালে আয়োৱা ঘৰৰ পইচা খালে জব কাৰ্ডৰ পইচা খালে উন্নয়নৰ নামত কোটি কোটি টকা লুটিপুটি খালে সেইখিনি সময়ত উন্নয়ন ক'ত গৈছিলে গতিকে আজি ৰাইজে চব বুজি পায় স্পষ্ট বুজি পায় তাত ক'ব লগা একো নাই কিন্তু তেখেতসকলে নিজৰ ৰাস্তাটো নিজে লওক ইয়াৰ আমাৰ ক'ব লগা নাই ক'ত যায় ক'ত নাযায় কি কৰে কি নকৰে কিন্তু এটাই মই আহ্বান কৰিম যে আগৰ নিচিনা লেতেৰা ৰাজনীতি কৰিব নালাগে ইয়াত মানে যিটো পাৰ্টিতে নাযাওক কিয় সেই পাৰ্টিত মানে ডিভাইড এণ্ড ৰুলবিলাক কৰিব নালাগে লেতেৰা ৰাজনীতি কৰিব নালাগে আৰু শ্বৰ্টকাট যিটো পইচা কামোৱা সেই ৰাস্তাটো যাতে বেলেগক বুজাই নিদিয়ে BPF যি কৰিলে 17 বছৰত মই সেইটোৱে আহ্বান কৰিছোঁ BPFৰ কোনো নেতা পালি নেতাই যাতে শ্বৰ্টকাট পইচা কামোৱা ৰাস্তাটো দুৰ্নীতি কৰা ৰাস্তাটো বেলেগক শিকাই নিদিয়ে যিজন MCLA এই কথাটো কৈছে তেখেতৰ ওপৰত মই আজি চকচ দিম তেখেতে এইটো ৰিপ্লাই দিয়ক কিয় এই কাৰণে কথাটো কৈছে আৰু তেখেতে যদি চকচ দিব নোৱাৰে তাৰ ওপৰত একশ্যন ল'ম